নমস্কাৰ পোনপ্ৰথমে হিৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপতিজনক ৩ ধৰণৰ জৰুৰী ক্ষমতা প্ৰদান কৰিছে। সেইসমূহ হৈছে জাতীয় জৰুৰী ক্ষমতা, ৰাজ্যিক জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। পোনপ্ৰথমে জাতীয় জৰুৰী ক্ষমতাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। জাতীয় জৰুৰী ক্ষমতা: যদি বহিঃশত্ৰুৰ আক্ৰমণ অথবা আভ্যন্তৰীণ অশান্তিৰ ফলত সমগ্ৰ ভাৰতবৰ্ষ বা ইয়াৰ কোনো অংশ অৰ্থাৎ কোনো ৰাজ্যৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকাই দেখা দিলে ৰাষ্ট্ৰপতিয়ে ৩৫২ নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। জাতীয় জৰুৰী অৱস্থাৰ প্ৰভাৱসমূহ হ'ল: ১ নম্বৰটো হৈছে সংসদে ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰতো আইন প্ৰণয়ন কৰিব পাৰে। ২ নম্বৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসন সম্পৰ্কীয় যিকোনো বিষয়ত ৰাজ্যসমূহক নিৰ্দেশ দিব পাৰে। ৩ নম্বৰটো হৈছে এই সময়ত অৰ্থাৎ এই জাতীয় জৰুৰী অৱস্থা চলি থকাৰ সময়ত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰ হেৰুৱাব লগা হয়। ৪ নম্বৰটো হৈছে এই অৱস্থা চলি থকাৰ সময়ত লোকসভা তথা ৰাজ্যিক বিধানসভাৰ সমূহৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। ভাৰতবৰ্ষত ১৯৬২, ১৯৭১ আৰু ১৯৭৫ চনত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। এইবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ ৰাজ্যিক জৰুৰী ক্ষমতাৰ বিষয়ে। ৰাষ্ট্ৰপতিয়ে যদি ৰাজ্যপালৰ প্ৰতিবেদনৰ জৰিয়তে নিশ্চিত হয় যে কোনো ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা সংবিধান অনুযায়ী পৰিচালিত হোৱা নাই, তেতিয়া ৰাষ্ট্ৰপতিয়ে উক্ত ৰাজ্যত সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াত ৰাজ্যিকটো জাতীয় হৈ আছে, শুদ্ধ কৰি ল'লে হ'ল। ৰাজ্যিক জৰুৰী অৱস্থাৰ প্ৰভাৱসমূহ হ'ল: ১ নম্বৰতে এই ৰাজ্যিক জৰুৰী অৱস্থা চলি থকাৰ সময়ত ৰাজ্যৰ সকলোবোৰ আইন আৰু বাজেট সংসদে গৃহীত কৰে। ২ নম্বৰটো হৈছে ৰাজ্য চৰকাৰৰ সকলোবোৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতলৈ যায় আৰু ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ ৰাজ্যপাল অথবা কোনো কৰ্তৃত্বৰ জৰিয়তে সেই ক্ষমতা প্ৰয়োগ কৰে। ৩ নম্বৰটো হৈছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ বিধানসভা ভংগ কৰিব পাৰে অথবা তাক নিলম্বিত কৰিব পাৰে। এই জৰুৰী অৱস্থা চলি থকাৰ সময়ত সংসদৰ অধিৱেশন চলি নাথাকিলে ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা খৰচ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে। এইবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ বিত্তীয় জৰুৰী ক্ষমতাৰ বিষয়ে। ভাৰতবৰ্ষ বা ইয়াৰ কোনো অঞ্চলত বিত্তীয় সংকটাৱস্থাই দেখা দিলে ৰাষ্ট্ৰপতিয়ে ৩৬০ নং অনুচ্ছেদ অনুসৰি বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। বিত্তীয় জৰুৰী অৱস্থাৰ প্ৰভাৱসমূহ হ'ল: কোনো ৰাজ্যৰ সেৱাত নিয়োজিত সকলো চাকৰিয়ালৰ দৰমহা আৰু ভাত্তাবোৰ কৰ্তন কৰা হয়। ২ নম্বৰটো হৈছে ৰাষ্ট্ৰপতিয়ে সেৱাত নিয়োজিত কৰ্মচাৰীৰ বেতন আৰু ভাত্তাবোৰ হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিব পাৰে। ৩ নম্বৰটো হৈছে
সংবিধানৰ 270 নং অনুচ্ছেদ অনুসৰি অৰ্থ সংক্ৰান্তীয় বিধেয়ক আৰু অন্যান্য বিধেয়কসমূহ সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাৰ দ্বাৰা গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হয়। ভাৰতত বৰ্তমান সময়লৈকে এবাৰো বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই।